আজি আমি 100 বছৰ পূৰ্ণ কৰিছোঁ। অৰ্থাৎ আমাৰ ককা দেউতাহঁতে এই গাঁওখন কঠিন পৰিশ্ৰমেৰে হিংস্ৰ জন্তুবিলাকৰ লগত যুদ্ধ কৰি ইয়াত গাঁও স্থাপিত কৰিছিল। আৰু তেওঁলোকে যি বিশ্বাসৰ যাত্ৰা কৰিছিলে, ঈশ্বৰক সন্মুখত ৰাখি, অৰ্থাৎ ঈশ্বৰত বিশ্বাস কৰি, সেই বিশ্বাসৰ ফল আজি আমি পাইছোঁ। এই সুদীৰ্ঘ 100 বছৰৰ জীৱনত আমি প্ৰত্যেক ক্ষেত্ৰতে আমি কিছু নহয় কিছু পৰিস্থিতি, যিবিলাক পৰিস্থিতিয়ে আমাক কেতিয়াবা হতাশ কৰিছে, কেতিয়াবা কিবা আমাৰ মাজত মনোমালিন্য ঘটিছে, কিন্তু তথাপিও আমি ঈশ্বৰক এৰা নাই। ঈশ্বৰৰ ভক্তি প্ৰাৰ্থনাৰ যোগেদি আমাৰ গোটেই গাঁওখনে আমি এক হৈ আমি আগবাঢ়ি আহিছোঁ। আজি তাৰে প্ৰতিফল আমি 100 বছৰ পূৰ্ণ কৰিব পাৰিছোঁ। আৰু আমি বহুত আনন্দিত যে 100 বছৰ জুবিলি আমি মানিবলৈ সুযোগ পাইছোঁ। আৰু আমি আশা কৰোঁ আমাৰ এই জুবিলিত, অৰ্থাৎ এই জয়ন্তীত আমাৰ যিমান আমাৰ নিমন্ত্ৰিত অতিথি আছে, তেওঁলোকৰ লগত সহভাগিতাৰ মাজত আমি ঈশ্বৰৰ আৰাধনা স্তুতি কৰিম। এয়া আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ।